নমস্কাৰ, মই দিব্যজ্যোতি বৰা আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল এম ষ্ট'ৰৰ সোণগুটি বুটলি শীৰ্ষক বিশেষ অনুষ্ঠানটি। আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে বেঙেনাটি গাঁৱৰ এজন সুযোগ্য যুৱক ভাস্কৰ দাস। ভাস্কৰ দাসক আমাৰ অনুষ্ঠানলৈ আজি আমি আমন্ত্ৰিত কৰি আনিছোঁ। ভাস্কৰ দাস একেধাৰে বাঁহী বাদক, খোল বাদক, এজন মুখাশিল্পৰ অভিনেতা, এজন মঞ্চ সফল অভিনেতাও। তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আচ্ছা ভাস্কৰ, তুমি আমাক প্ৰথমে কি শুনাবা? মই প্ৰথমে যিহেতু মাজুলীৰ সন্তান, সেয়েহে অকণমান বৰগীতেৰে আৰম্ভ কৰিম বুলি ভাবিছোঁ। নিশ্চয় ভাস্কৰ। সুন্দৰ ভাস্কৰ। দৰ্শকসকল, আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে হয়তো নাজানো, মোৰ কিন্তু বৃন্দাবনত কৃষ্ণই বাঁহী বজোৱালৈ মনত পৰি গৈছে। এই ঠাইতে ভাস্কৰক এটা কথা সুধিব বিচাৰোঁ, তোমাৰ গুৰু কোন? প্ৰকৃততে মই বাঁহী শিকিছিলোঁ পোনপ্ৰথমে নিজেই বজাবলৈ লৈছিলোঁ। তাৰপিছত মই যেতিয়া বাঁহীৰ প্ৰতি বেছি আকৰ্ষিত হ'লোঁ, মাজুলীৰে দক্ষ সন্তান যিহেতু সকলোৱে চিনি পায়, শ্ৰীযুত বিনোদ বৰা বুলি কয়, মোহনপুৰ গাঁও। বিনোদ বৰা তেখেতেই মোৰ গুৰু আৰু বাঁহী শিকাত যিমানখিনি অনুপ্ৰেৰণা দিছে ঘৰৰ মানুহেও দিছে, তাৰোপৰি গুৰু বিনোদ বৰাও মোক সহযোগিতা কৰি যায় সদায়। ভাস্কৰ, এতিয়া তুমি বিয়া নামৰ কলি আমাক বজাই শুনোৱা। হয়, নিশ্চয়।
সুন্দৰ ভাস্কৰ। আপোনালোকে ভাস্কৰৰ বাঁহীৰ সুৰ শুনিলে। তেখেত এজন বাঁহীবাদকেই নহয়, এজন সুদক্ষ অভিনেতাও। তেখেতৰ পৰা আমি এতিয়া কৃষ্ণৰ এটি শ্লোক মানে প্ৰথম সংলাপ থাকি তেখেতৰ মুখৰ পৰা আমি শুনিব বিচাৰিছোঁ। ভাস্কৰ, তুমি আমাক এই কৃষ্ণৰ প্ৰথম সংলাপটি শুনাই দিয়া। ব্ৰহ্ম সত্য জগত মিথ্যা, সৃষ্টি স্থিতি প্ৰলয়ৰ আমিয়েই একমাত্ৰ স্ৰষ্টা। প্ৰিয় কমলা বিনন্দীয়া সৃষ্টিৰ আমিয়েই একমাত্ৰ গৰাকী। আমাৰ আদেশ অনুক্ৰমে ব্ৰহ্মা ৰুদ্ৰ আদি দেৱগণে নিজ নিজ কৰ্তব্যত হৈছে ব্ৰতী। যিজনে নিজ কৰ্ম পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বৰ্হিভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰি আহিছে, তেনেজনক আমি আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই আহিছোঁ। এই জগতৰ দুষ্টসকলক বিনাশ কৰি সাধু সন্তসকলক উদ্ধাৰ কৰি জগতত শান্তি ধৰ্ম কৰিছোঁ প্ৰতিষ্ঠা। কাৰণ সৃষ্টি স্থিতি প্ৰলয়ৰ আমিয়েই একমাত্ৰ গৰাকী। আমিয়েই আদি, আমিয়েই অন্ত, আমিয়েই পূৰ্ণ ব্ৰহ্ম দেৱনাৰায়ণ, আমিয়েই ওমকাৰ। ধন্যবাদ। সঁচাই অতুলনীয় প্ৰতিভাৰ অধিকাৰী ভাস্কৰ দাস। তেখেতৰ মুখৰ পৰা আমি সংলাপটি শুনিলোঁ। সংলাপটি শুনি আমি নিজেই এখন নাটকত অভিনয় চাই থকাৰ নিচিনা অনুভৱ হৈছে। তেখেতৰ মুখৰ পৰা আমি এটি লোকগীতৰ কলি বাঁহীৰ সুৰত শুনিব বিচাৰিছোঁ।
অতি সুন্দৰ ভাস্কৰ। প্ৰিয় বন্ধুসকল, অতি কম দিনৰ ভিতৰতে আপোনালোকে চাবলৈ পাব আমাৰ ইউটিউব চেনেল এম ষ্ট'ৰত এখন হৃদয় বিদাৰক মৰ্মান্তিক অসমীয়া চুটি ছবি অভিশপ্ত জীৱন। আপোনালোকে আমাৰ এই ছবিখন চাব বিচাৰিলে আৰু লগতে আমাৰ ভিডিঅ'সমূহ পোনপ্ৰথমে চাব বিচাৰিলে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। প্ৰিয় বন্ধুসকল, আমাৰ অনুষ্ঠানৰ আমি সামৰিব লাগিব এতিয়া। সময় আমাক অনুষ্ঠান সামৰিবলৈ বাধ্য কৰাইছে। আমি অনুষ্ঠানটো সামৰাৰ আগত ভাস্কৰৰ মুখৰ বাঁহীৰ সুৰত এটি অতি সুন্দৰ মিচিং জনজাতীয় কাৰ্টুন বুলি গীতটিৰ আমি সংগীত শুনিব বিচাৰিছোঁ। প্ৰিয় দৰ্শক মণ্ডলী, আমি অনুষ্ঠান সামৰিব লাগিব। অনুষ্ঠান সামৰাৰ আগতে আমাৰ চেনেলৰ তৰফৰ পৰা ভাস্কৰ দাসক আমি বহুত শুভকামনা জনাইছোঁ। তুমি জীৱনৰ বাটত আৰু আগুৱাই যোৱা আৰু তুমি প্ৰতিভা দেখুৱাবলৈ সক্ষম হোৱা, এয়াই আমাৰ ভগৱানৰ ওচৰত কামনা। ধন্যবাদ। এম ষ্ট'ৰ যি ইউটিউব চেনেল, সেই ইউটিউব চেনেলৰ সকলো বন্ধুলৈ মোৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ ভাস্কৰ।